টু চান্স ব্লগ। আজি মই আপোনালোকৰ মাজলৈ এইটো লৈ আহিছোঁ। হয়, মূৰৰ কামুৰনি উঠাই দিয়া ৰুবিক্স কিউব। চ' আপোনালোকে এতিয়া এইটো ক'তো পেলাই থ'ব নালাগে আৰু আপোনালোকে খঙতে ভাঙিও দিব নালাগে। মই আজি আপোনালোকক ষ্টেপ বাই ষ্টেপ এইটো কেনেকৈ মিলাই মই আপোনালোকক শিকাই দিম। আৰু মোৰ ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক মোৰ চেনেলটো, বেল আইকনটো দবাই দিব যাতে মোৰ পিছৰ ভিডিঅ'বিলাকৰ আপডেটছ আপোনালোকে পাই থাকে। চ' আহক আমি এতিয়া চাওঁ এইটো কেনেকৈ মিলোৱা হয়। চ' এইটো ৰুবিক কিউব আমি বহুতে হয়তো এইটো পেলাই থৈ দিছোঁ চাগে কোনোবা চুকত, আৰু বহুতে এতিয়াও চাগে যুঁজি আছে কেনেকৈনো মিলাওঁ এইটো। চ' আজি মই সেইটো কাৰণে আপোনালোকক ইয়াৰ মিলাবলৈ ফৰ্মুলা লৈ আহিছোঁ। চ' প্ৰথমে আমি কোনটো ছাইড আমি ফৰ্মুলাত কেনেকৈ ইউজ কৰিম প্ৰথম সেইটো জানি লওঁ। চ' এইটো হৈ গ'ল ওপৰৰ ছাইড, ওপৰ টপ। যেতিয়া মই টপ বুলি ক'ম বা আপ বুলি ক'ম তেতিয়া এই ফেচটো ঘূৰাব লাগিব। আপ বুলি ক'লে মই এনেকৈ ঘূৰাব লাগিব, মানে আমাৰ ঘড়ীটো যিফালে ঘূৰে আপ, আৰু আপ ইনভাৰ্টেড ক'লে ঘড়ীটোৰ ওলোটা ছাইডে মানে এণ্টি ক্লকৱাইজ, আৰু আপ বুলি ক'লে ক্লকৱাইজ। চ' মই যদি কওঁ আপ তেনেহ'লে এইটো এনেকৈ ঘূৰাম, আৰু মই যদি কওঁ আপ ইনভাৰ্টেড তেনেহ'লে মই এনেকৈ ঘূৰাম ওলোটাই। ঠিক একেধৰণে ৰাইট বুলি ক'লে সোঁ ছাইডৰটো মই ঘূৰাম এপাক, আৰু ৰাইট ইনভাৰ্টেড বুলি যেতিয়া মই এতিয়া এনেকৈ আছে, মই যদি কওঁ ৰাইট ইনভাৰ্টেড তেনেহ'লে মই এইটো ওলোটাকৈ ঘূৰাব লাগিব। এইটো ঘড়ীটো যদি হয় এণ্টি ক্লকৱাইজ। তাৰপিছত ফ্ৰণ্ট বুলি ক'লে এনেকৈ ঘূৰাম, আৰু ফ্ৰণ্ট ইনভাৰ্টেড বুলি ক'লে এনেকৈ ঘূৰাম। চ' এইটো হৈ গ'ল আমাৰ ফ্ৰণ্ট ফেচ, আপ, ৰাইট, আৰু এইটো হৈ গ'ল লেফ্ট। চ' ৰাইট হ'লে এনেকৈ, কিন্তু লেফ্ট হ'লে আকৌ এনেকৈ হ'ব। কেলৈ আমি এনেকৈ যদি চাওঁ ঘড়ীটো তেনেহ'লে ঘড়ীটো এইফালে ঘূৰিব। চ' ক্লকৱাইজ এইটো হ'ল। চ' লেফ্ট বুলি ক'লে সেইটো কাৰণে এনেকৈ এইফালে ঘূৰিব, মোৰ গাৰ ফালে ঘূৰিব লেফ্ট। আৰু লেফ্ট ইনভাৰ্টেড বুলি ক'লে গাৰ পৰা ওলোটাই ঘূৰিব। কিন্তু ৰাইটৰ ক্ষেত্ৰত ৰাইট বুলি ক'লে গাৰ পৰা আঁতৰলৈ যাব, আৰু ৰাইট ইনভাৰ্টেড ক'লে এইফালে আহিব। চালেই হৈ গ'ল এনেকৈ, ঘড়ীটো ভাবি ল'লেই হ'ল। আমাৰ ৰাইট ফেচত যদি ঘড়ীটো থাকে তেনেহ'লে ঘড়ীটোৰ ডিৰেকশ্যন ক্লকৱাইজ ডিৰেকশ্যন কোনটো হ'ব? এইটো হ'ব, আৰু এই চাইডে এইটো হ'ব, সেইটোৱে। চ' এইটো গাৰ ফালে, এইটো এনেকৈ কৰিলে গাৰ ফালে আহিব, আৰু এইটো গাৰ পৰা আঁতৰলৈ যাব। চ' এতিয়া আপোনালোকে গম পালে যে আমি ফেচকেইটা কেনেকৈ ল'ম। এইটো হৈ গ'ল আপ, ৰাইট, লেফ্ট, আৰু এইটো হৈ গ'ল ফ্ৰণ্ট। চ' এতিয়া মই ৰুবিক কিউবটো প্ৰথম বেয়া কৰি লওঁ। হৈ যাব। চ' এতিয়া প্ৰথম কথা হ'ল আমি জানিব লাগিব কোনটো ছাইডত কোনটো কালাৰ আহিব। এতিয়া যদি ইয়াত আমি গ্ৰীণ কালাৰ বা য়েল্ল' কালাৰ বা ব্লু কালাৰ আনি আমি মিলাই থাকোঁ, এইটো আমি কেতিয়াও মিলাব নোৱাৰিম কিউবটো। একদম ভালকৈ মন দি চাব ভিডিঅ'টো, কেলৈ এটা ষ্টেপ বহুত ইম্পৰ্টেণ্ট হয়। আপোনালোকে যদি এটা ষ্টেপ মিছ কৰে এই কিউবটো গোটেই জীৱনভৰ যুঁজি থাকিলেও মিলোৱাটো সম্ভৱ নহ'ব। সেইটো কাৰণে ভালকৈ চাব। চ' এতিয়া আমি প্ৰথম গম পাওঁ যে কোনটো ফেচত কি কালাৰ আহিব। এই মাজৰ কালাৰটো চাম। চ' ইয়াত আছে ব্লু, চ' এই চাৰিওফালে মোৰ ব্লু কালাৰ আহিব। ইয়াত আছে ৰেড, চ' চাৰিওফালে আহিব ৰেড। ইয়াত আছে হোৱাইট, চ' চাৰিওফালে আহিব হোৱাইট। ঠিক তেনেকৈ গম পাইছে এতিয়া ইয়াত কি কালাৰ আহিব? হয়, অৰেঞ্জ কালাৰ আহিব। ইয়াত আহিব গ্ৰীণ। চ' আমি যিকোনো এটা কালাৰ প্ৰথম লৈ ল'ব লাগিব যে আমি প্ৰথম সেই ফেচটো মিলাম। চ' মই প্ৰথম গ্ৰীণটো ভাল লাগিছে, চ' গ্ৰীণ কালাৰটোকে লওঁ। চ' প্ৰথম কামটো হ'ল আমি প্লাছ চাইন এটা বনাব লাগিব। চ' মই এতিয়া বনাওঁচোন প্লাছ চাইনটো। আপোনালোকে চাব এই চুকত 3টা কালাৰ থাকে। চ' চুকৰটো কেতিয়াও মাজত নাহে। চ' মাজত সদায় 2টা কালাৰ থকা পিচে আহিব, 2টা কালাৰ থকা। দেখিছেনে? আৰু ইয়াত আছে 3টা, 1, 2, 3টা। চ' 3টা থকাবিলাক এই চুকতহে খাব। 3টা থকাবিলাক চুকত আহিব, আৰু 2টা থকাবিলাক এই মাজলৈ আহিব। চ' এতিয়া আমি গম পাইছোঁ যে ইয়াত গ্ৰীণ আহিব, গ্ৰীণৰ লগত বেলেগ এটা কালাৰ থাকিব, কিন্তু 2টা কালাৰ থকা। এতিয়া চাব দেই, এই গ্ৰীণটোত য়েল্ল' আছে, পিংক আছে, তাৰমানে এই গ্ৰীণ পিচটো কেতিয়াও ইয়ালৈ নাহে। চ' আমাৰ প্ৰথম কামটো হ'ল এই প্লাছ চিনটো বনাব লাগিব গ্ৰীণ কালাৰেৰে। চ' প্ৰথম মই চাওঁ এইটোত গ্ৰীণ আছে, চ' মই এই গ্ৰীণটোক ঘূৰাই ওপৰলৈ লৈ গ'লোঁ।
প্লাছ চিনটো বনাওঁতে এই কালাৰ কেইটা থাকিবও পাৰে নাথাকিবও পাৰে, সেইটো লৈ আমাৰ কোনো কথা নাই, থাকিলেও একো নাই নাথাকিলেও একো নাই, কিন্তু এই পিচকেইটা প্ৰথম ফিল আপ হ'ব লাগিব, ইয়াত হওক নহওক। চ' এতিয়া প্ৰথম আমি পিচকেইটা ফিল আপ কৰোঁ। এইটো গ্ৰীণ আহিলে, তাৰপিছত এইটো গ্ৰীণ আহিলে, তাৰপিছত এতিয়া চাব এইটো এনেকৈ ঘূৰাই দিলে গ্ৰীণটো ইয়াতহে আহিলে, ইয়াত লাগে মোক। চ' মই কি কৰিম, গ্ৰীণটোক বেকাকৈ লৈ যাম, প্ৰথম ইয়াক তললৈ নিম, তললৈ নি ইয়াক এই তলৰ ফালে লৈ আহিলোঁ। তাৰপিছত এইটো যে মোৰ বেয়া হৈ গ'ল ইয়াত থকাটো, ইয়াক মই আকৌ ঠিক কৰি ল'ম। তাৰপিছত এতিয়া মই ইয়াক ওলোটাই ঘূৰাই দিম। চ' আমাৰ প্লাছ চিনটো ধুনীয়াকৈ বনিছে। চ' এতিয়া ইয়াতে প্ৰশ্ন হ'ল মোৰ এইটো শুদ্ধ হৈছে নে নাই, মই সেইটো জানিব লাগিব। চ' মোৰ এইটো শুদ্ধ হোৱা নাই, এই প্লাছ চিনটো বনায়ো যদি মই এইটো কিউবটো ঠিক কৰিবলৈ যাওঁ, ছল্ভ কৰিবলৈ যাওঁ, এইটো মই গোটেই জীৱনভৰ যুঁজি থাকিলেও মোৰ কিউবটো ছল্ভ নহ'ব। কেলে নহ'ব, এই প্লাছ চিনটো যদিও বনিছে এই পিচকেইটা ঠিক জেগাত নাই। কেনেকৈ গম পালোঁ মই ঠিক জেগাত নাই, যেতিয়া পিচকেইটা ঠিক জেগাত থাকিব তেতিয়া এই চেণ্টাৰ কালাৰটো মিলি থাকিব। কেলে, এইটো য়েল্ল' কালাৰ হয়, য়েল্ল' কালাৰ ফেচ। চ' য়েল্ল' কালাৰটো য়েল্ল' মিলি আছে, গ্ৰীণ গ্ৰীণ মিলি আছে, তাৰমানে ই ঠিক জেগাত আছে। নেক্সটটো চাওঁ, এইটো চাওক, এইটো হোৱাইট আছে কিন্তু ইয়াত পিংক আছে, তাৰমানে পিংক থকা পিচটো ইয়াত আহিব লাগিছিল, এই পিচটো। এইটো গ্ৰীণ গ্ৰীণ পিংক, তাৰমানে এই পিংকটো যাব লাগিছিল ইয়াত, আহি গ'ল ইয়াত হোৱাইটটো। চ' মই এতিয়া সেইটো কি কৰিম, এইটো মই তললৈ লৈ যাম, ফেচটো তললৈ লৈ যাম, তললৈ লৈ গৈ মই এইটো ঘূৰাই ঘূৰাই পিংকে পিংকে মিলাই ল'লোঁ। এতিয়া মই পিংকটো উঠাই দিয়াৰ লগে লগে এই হোৱাইট থকাটো নিজে তললৈ যাবগৈ। এতিয়া চাওক, এইটো মই পিংকটো ঘূৰাই দিলোঁ, পিংক পিংক মিলি গ'ল, য়েল্ল' য়েল্ল' মিলি আছে, আৰু এই হোৱাইটটোক মই এতিয়া হোৱাইটৰ লগত মিলাই দিম। হোৱাইটৰ লগত মিলাই দিয়াৰ লগে লগে এতিয়া মই চিধাকৈ ঘূৰাই দিলে এই প্লাছটো বনি গ'ল। তাৰপিছত এতিয়া মোৰ নেক্সট পিচটো ক'ত আছে মই বিচাৰিবলৈ, এইটো অৰেঞ্জ, এইটো অৰেঞ্জ। কেতিয়াবা আমাৰ এনেকুৱা হৈ থাকে, চাব দেই, এইটো আৰামত মিলি গৈছে। এতিয়া চাওক, এতিয়া মোৰ এইটো হোৱাইট হোৱাইট মিলিলে, পিংক পিংক মিলিলে, য়েল্ল' য়েল্ল' মিলিলে, আৰু এই প্লাছ চিনৰ তিনিওটা ঠিকে আছে। এতিয়া চাব, এইটো অৰেঞ্জটো থাকিব লাগিছিল ইয়াত আৰু গ্ৰীণটো থাকিব লাগিছিল ইয়াত, তেতিয়াহে মই এইটো এনেকৈ ঘূৰালে ইয়াত গ্ৰীণটো আহিব, ইয়াত অৰেঞ্জটো আহিব। চ' এইটো একদম ওলোটা হৈ আছে। এতিয়া মই ওলোটা হৈ থকাটো কেনেকৈ মিলাম, এতিয়া চাব, এইটো একদম চিম্পল হয়। এইটোক সোঁ চাইডে এবাৰ লৈ যাব, লৈ গৈ এই অৰেঞ্জ কালাৰটোক অৰেঞ্জৰ লগত মিলাই ল'ব। এতিয়া চাব, অৰেঞ্জটোক মই মিলাওঁতে, অৰেঞ্জটোক যেতিয়া এই গ্ৰীণটোক মই অৰেঞ্জৰ লগত মিলাওঁতে মোৰ এই ওপৰৰ য়েল্ল' য়েল্ল'টো মোক তললৈ ইফালে গুচি গ'ল। চ' মই এতিয়া ইয়াক এপাক ঘূৰাই মই ওপৰলৈ আনিলোঁ, কিন্তু মই এই গুচি যোৱাটোক মই ওলোটাকৈ এবাৰ লৈ আনিলে হৈ গ'ল। এতিয়া চাওক, মোৰ এই প্লাছ চিনটোও বনিলে, তাৰপিছত মোৰ এই কালাৰটোও মিলি আছে, হোৱাইট হোৱাইট, অৰেঞ্জ অৰেঞ্জ, য়েল্ল' য়েল্ল' আৰু পিংক পিংক। তাৰপিছত এইটো ইয়াত থকা নথকালৈ কোনো অৰ্থ নাই, এইটো আমি এতিয়া চামহে ইয়াত কোনকেইটা পিচ আহিব। কেতিয়াবা হয়তো মিলি থাকিব পাৰে, আৰু এতিয়া আমি চাম ইয়াৰ পিচ কোনটো ক'ৰ হয়। এতিয়া আমাৰ ফৰ্মুলা আহিব, কিন্তু এই প্লাছ চিনটো বনাবৰ কাৰণে কোনো ফৰ্মুলা নাই। আপোনালোকে সেইটো প্ৰেক্টিচ যিমান কৰিব, সিমান প্ৰেক্টিচত এইটো ঠিক হ'ব আৰু সিমান খৰকৈ কৰিব পাৰিব। এতিয়া নেক্সট কথাটো হ'ল কি, আমাৰ এই কৰ্ণাৰ পিচকেইটা আমি ভৰাব লাগিব। চ' কৰ্ণাৰ পিচকেইটা ভৰাবৰ কাৰণে আমি কোনোবা এটা ছাইড লৈ ল'ম। এতিয়া এই কৰ্ণাৰটোত কোনটো কালাৰ আহিব, হোৱাইট থকা, গ্ৰীণ থকা আৰু অৰেঞ্জ থকা, মানে হোৱাইট গ্ৰীণ আৰু অৰেঞ্জ থকা কৰ্ণাৰ পিচটো হয় ইয়াত ৰাখিব লাগিব আমি, নহ'লে ইয়াত ৰাখিব লাগিব। বুজিছেনে? হোৱাইট হোৱাইট গ্ৰীণ আৰু অৰেঞ্জ, চ' এই তিনিটা কালাৰ মিলি এই কৰ্ণাৰ পিচটো হ'ব। চ' সেই কৰ্ণাৰ পিচটো ক'ত থাকিব লাগিব, মই গাৰ ফালে লৈছোঁ কিউবটো, আৰু গাৰ ফালে এই তলৰ কৰ্ণাৰটোত থাকিব লাগিব, নহ'লে ইয়াত থাকিব লাগিব। তাৰপিছত আমাৰ এটা ফৰ্মুলা আছে, সেই ফৰ্মুলাটো আমি এপ্লাই কৰিম। চ' এতিয়া প্ৰথম আমি সেই পিচটো বিচাৰি লওঁচোন, ক'ত আছে, হোৱাইট অৰেঞ্জ আৰু গ্ৰীণ থকা। চ' সেইটো ইয়াত সোমাই আছে, ওপৰত আছে, তাক মই তললৈ নমাই ল'ব লাগিব। তললৈ নমালোঁ, আঁতৰাই দিলোঁ পিচটো, আকৌ ইয়াক আগৰ জেগাত লৈ গ'লোঁ। এতিয়া চাব, এই কৰ্ণাৰ পিচটো ক'ৰ হয়, হোৱাইট আছে, এইটো অৰেঞ্জ আছে আৰু গ্ৰীণ আছে ওপৰলৈ, তাৰমানে এইটো ইয়াত খাব।
হোৱাইটৰ লগত মিলিব, অৰেঞ্জৰ লগত মিলিব, গ্ৰীনৰ লগত। এতিয়া আমাৰ ফৰ্মুলাটো হ'ল কি ৰাইট ইনভাৰ্টেড মানে সোঁ চাইডৰটো ওলোটাকে, ৰাইট ইনভাৰ্টেড, ডাউন ইনভাৰ্টেড তলৰটো ওলোটাকে, ৰাইট ডাউন। চ' এই ফৰ্মুলাটো মই এপ্লাই কৰি থাকিম যেতিয়ালৈকে এই পিচটো জেগাত নাহে। ৰাইট ইনভাৰ্টেড, ডাউন ইনভাৰ্টেড, ৰাইট ডাউন। মই যেতিয়া ইনভাৰ্টেড ক'ম তেতিয়া ওলোটাকে মানে এণ্টি ক্লকৱাইজ, আৰু যেতিয়া মই অকল ফেচটোৰ নাম ক'ম তেতিয়া চিধাকে মানে ক্লকৱাইজ। ৰাইট ইনভাৰ্টেড, ডাউন ইনভাৰ্টেড, ৰাইট ডাউন, ৰাইট ইনভাৰ্টেড, ডাউন ইনভাৰ্টেড, ৰাইট ডাউন, ৰাইট ইনভাৰ্টেড, ডাউন ইনভাৰ্টেড, ৰাইট ডাউন। এতিয়া চাওকচোন হোৱাইট হোৱাইট মিলি গ'ল, অৰেঞ্জ অৰেঞ্জ মিলি গ'ল, গ্ৰীণ গ্ৰীণ মিলি গ'ল। এতিয়া আমি তেনেকে বাকীকেইটা ছাইড ফিল আপ কৰিম। এতিয়া এইটো হৈ গ'ল যেতিয়া আমাক এই ছাইডটো নালাগে, এতিয়া আমি এই কৰ্নাৰটো ফিল আপ কৰিম, এনেকৈ ঘূৰাই ল'ম। সদায় মনত সোঁ হাতে তলৰ ফালে ল'ব লাগিব। এতিয়া ইয়াত কি কালাৰ লাগিব আপোনালোকে গম পাইছে? গ্ৰীণ, পিংক, হোৱাইট। গ্ৰীণ পিংক হোৱাইট থকাটো ক'ত আছে এতিয়া বিচাৰিব লাগিব। গ্ৰীণ পিংক হোৱাইট এইটো ইয়াত উঠি আছে ওপৰত। ইয়াক মই উলিয়াই লওঁ, উলিয়াই লৈ মই আঁতৰাই দিলোঁ। এতিয়া আমি এইটো গ্ৰীণ পিংক হোৱাইট এইটো এতিয়া চাব ইয়াত পিংক আছে, ইয়াত পিংক আছে, ইয়াত হোৱাইট আছে। চ' ইয়াত হোৱাইট আছে আৰু ইয়াত গ্ৰীণ আছে। এইটো ওপৰলৈ ওপৰৰ ফেচটো আমি এই ফেচটো মিলাই আছোঁ, গ্ৰীণ থাকিবই লাগিব। চ' এতিয়া ইয়াত তলত ল'লোঁ, তলত লৈ হয় ইয়াত থাকিব লাগিব নহয় ইয়াত থাকিব লাগিব, সদায় মনত ৰাখিব। ইয়াত থাকিলেও হ'ব, একেটা ফৰ্মুলাই। এতিয়া মই অলপ খৰকৈ কৰিম। ৰাইট ইনভাৰ্টেড, ডাউন ইনভাৰ্টেড, ৰাইট ডাউন, ৰাইট ইনভাৰ্টেড, ডাউন ইনভাৰ্টেড, ৰাইট ডাউন, ৰাইট ইনভাৰ্টেড, ডাউন ইনভাৰ্টেড, ৰাইট ডাউন। চ' এইটো ৰাইট ইনভাৰ্টেড, ডাউন ইনভাৰ্টেড, ৰাইট ডাউন কৰি এইটোও হৈ গ'ল মোৰ। পিংক হোৱাইট মিলি আছে। এতিয়া এইটো চাওঁ, এইটো ইয়াত আহিব। চাব কেলে কৈছোঁ, য়েল্ল' এইটোত পিংক আছে, চ' এইটো ছাইড পিংক। চ' য়েল্ল' পিংক, এইটো য়েল্ল' পিংক আৰু গ্ৰীণ আছেই, গ্ৰীণটো থাকিবই লাগিব। চ' য়েল্ল' পিংক থকা এইটো। চ' এতিয়া এইটো তলত ৰাখিলোঁ, ওপৰলৈ যাবগৈ। ৰাইট ইনভাৰ্টেড, ডাউন ইনভাৰ্টেড, ৰাইট ডাউন, এবাৰতে মিলি গ'ল। চ' আমাৰ নিমিলালৈকে ফৰ্মুলাটো আমি ৰিপিট কৰি থাকিম। এতিয়া মই যে কৈছিলোঁ ইয়াতো থাকিব পাৰে। এতিয়া আমাৰ লাষ্ট পিচ এইটো গ্ৰীণ, এইটো আৰু চাবই নালাগে, কেলে কৰ্নাৰ পিচ গ্ৰীণ থকা এটাই আছে, এইটোৱে হ'ব। চ' মই যে কৈছিলোঁ অথনি আমাৰ ওপৰত থাকিলেও হ'ব। এতিয়া চাওক এতিয়া তলত নাই যেনিবা, ওপৰত আছে ন, সেইটোও দেখাই দিওঁ এইটো। চ' একেটাই ফৰ্মুলা, ৰাইট ইনভাৰ্টেড, ডাউন ইনভাৰ্টেড, ৰাইট ডাউন, ৰাইট ইনভাৰ্টেড, ডাউন ইনভাৰ্টেড, ৰাইট ডাউন হৈ গ'ল। চ' এতিয়া এটা ফেচ হৈছে। এতিয়া এটা ফেচ হৈছে আমাৰ শুদ্ধ হৈছে নে নাই, এই আমাৰ ইয়াতে টি নিচিনা এটা বনিব। চাওক এই মাজৰ চেণ্টাৰটো লৈকেহে দেই, এইটো নবনিব, এইটো নালাগে। টি, এইটো টি, এইটো টি, তাৰমানে এই ফেচৰ কালাৰকেইটা মিলি আছে, এই লাইনটো, এই লাইনটো, এই লাইনটো, এই লাইনটো। এতিয়া আমাৰ নেক্সট কামটো হ'ল কি কিউবটো ওলোটাব লাগিব। ওলোটোৱাৰ পিছত এতিয়া আমাৰ এই পিচবিলাক আমি ফিল আপ কৰিম। এই লাইনটো, এই দুটা লাইন ফিল আপ কৰিম, দুটা লাইন, দুটা লাইন, এই দুটা লাইন। চ' এতিয়া কেনেকৈ ফিল আপ কৰিম, এতিয়া চাব মাজত আছে ব্লু। এতিয়া আমি এই দুটা পিচবিলাক ফিল আপ কৰিম, কিন্তু ব্লু থাকিব নালাগিব। ব্লু থাকিলে আমাৰ সেই কালাৰটো এইফালে নাযায় কেতিয়াও, কেলে ইয়াত আমাৰ ব্লু নাই, ওপৰত ব্লু আছে। চ' আমি ব্লু নথকা পিচ এটা চাম, এইটো। এতিয়া এইটো যাব, এইটো এনেকৈ ডাঙৰ টিটো বনাই ল'ব। এতিয়া এইটো কোনটো চাইডে যাব কালাৰটো, লেফ্ট নে ৰাইট? চ' ৰাইটলৈ যাব। চ' ৰাইটৰ কাৰণে ফৰ্মুলা হ'ল আপ ৰাইট, আপ ইনভাৰ্টেড, ৰাইট ইনভাৰ্টেড, আপ ইনভাৰ্টেড, ফ্ৰণ্ট ইনভাৰ্টেড, আপ ফ্ৰণ্ট। এতিয়া চাওক সেই যে হোৱাইট পিংক কালাৰটো ইয়াত আহি গ'ল, পিচটো, এইটো পিচটো ইয়াত আহি গ'ল। আকৌ এটা ব্লু নথকা এটা লৈ লওঁ। এইটো যাব, এইটো ৰাইটলৈ যাব। পিংক, এইটো ডাঙৰ টিটো বনাই ল'লোঁ, সদায় এনেকৈ ডাঙৰ টিটো বনাই ল'ব লাগিব। ডাঙৰ টিটো বনাই এতিয়া কোনটো চাইডে যাব, য়েল্ল' আছে, য়েল্ল' আমাৰ লেফ্টত নাই, ৰাইটত আছে। চ' ৰাইটৰ আকৌ সেই ৰাইটৰ ফৰ্মুলাটো এপ্লাই কৰিব লাগিব। কি আছিলে, আপ, লিখি ল'ব আপোনালোকে, ৰাইট, আপ ইনভাৰ্টেড,
right inverted, up inverted, front inverted, up front. এইটো চাওক মিলি গ'ল এই পিচটো পিংক য়েলো আহি গ'ল এটা আমাৰ কোন দুটা ফিল আপ কৰিব আছে এটো আছে আৰু এটো আছে এই দুটা ফিল আপ হৈ গ'লে আমাৰ হৈ যাব এতিয়া আমি প্ৰথম এটো য়েলো য়েলো মিলাই ললো আৰু ইয়াত ব্লু নাই অৰেঞ্জ আছে সো অৰেঞ্জটো ৰাইটলৈ যাব সো ৰাইটৰ ফৰ্মুলাটো আকৌ এপ্লাই কৰিম আপ ৰাইট আপ ইনভাৰ্টেড ৰাইট ইনভাৰ্টেড আপ ইনভাৰ্টেড ফ্ৰন্ট ইনভাৰ্টেড তাৰছত আপ তাৰছত ফ্ৰন্ট এটো আমাৰ মিলি গ'ল আহি গ'ল তাৰ পিছত থাকিলে এটো এতিয়া কথাটো হল কি এটোক আমি উলিয়াই লব লাগিব এটো অৰেঞ্জটো ইয়াত আৰু এটো ইয়াৰে পিস হয় দেখিছেনে বাকি সবত ব্লু আছে সব ইয়াত ব্লু আছে ইয়াত ব্লু আছে ইয়াত ব্লু আছে ইয়াত ব্লু আছে এই চাৰিটা পিস কেতিয়াও আমাৰ তললে না যায় তাৰ মানে যেটো আমাৰ তললে গলহেতেন হেতু ইয়াতে খুমাই আছে খালি কালাৰটো উলুটা হৈ আছে সাইডটো অৰেঞ্জটো ইয়াত হ'ব হোৱাইটটো এফালে হ'ব হেতু কাৰণে আমি কি কৰিম ইয়াক উলিয়াই লব লাগিব বাহিৰত উলিয়াই লব কাৰণে কি কৰিম ব্লু পিস এটা ইয়াত ভৰাই দিম সো আমি এবাৰ লেফটৰ ফৰ্মুলাটো শিকিলো লেফট সাইডে নিব হলে কোনটো ফৰ্মুলা হেতু কাৰণে মই লেফটৰ ফৰ্মুলাটো এ পিসটো ইয়াত ভৰাম এ পিসটো ইয়ালে নিম এটো উলাই আহিব সো এতিয়া আমি এই লেফট সাইডৰ ফৰ্মুলাটো এপ্লাই কৰি চাও লেফট সাইডৰ ফৰ্মুলাটো আমি এপ্লাই কৰি এই পিসটো ইয়াত ভৰাই দিম আৰু এটো উলাই আহিব বাহিৰলে কেলে আমাৰ হোৱাইটটো ইয়াত আহিব অৰেঞ্জটো ইয়াত আহিব আমি লেফটৰ ফৰ্মুলাটো এবাৰ শিকি লওঁ সো লেফটৰ ফৰ্মুলাটো আছিল কি up inverted ওপৰটো উলুটাকে তাৰ পিছত left inverted সো লেফটৰ ইনভাৰ্টেড টো এটো হ'ব তাৰ পিছত up তাৰ পিছত left এটো left তাৰ পিছত up তাৰ পিছত front তাৰ পিছত up inverted তাৰ পিছত front inverted ফৰ্মুলাটো এতিয়া চাওক এটো ব্লু পিসটো ইয়াত আছিল ইয়াত সোমাই গল এটা আমাৰ এই পিসটো উলাই আহিলে এই পিসটো হোৱাইট আৰু অৰেঞ্জ থাকাটো সো এতিয়া এটো হোৱাইটে মিলাই লওঁ আৰু এই অৰেঞ্জ কালাৰটো এটা আমি গম পালো লেফটলে যাব সো আকৌ একটা ফৰ্মুলা আপ ইনভাৰ্টেড লেফট ইনভাৰ্টেড আপ লেফট আপ তাৰছত ফ্ৰন্ট তাৰছত আপ ইনভাৰ্টেড ফ্ৰন্ট ইনভাৰ্টেড এতিয়া আমাৰ কিউবটো সেকেন্ড লাইনটো সকচন ফিল আপ হৈ গল সেকেন্ড লাইনটো ফিল আপ হৈ গল সেকেন্ড লাইনটো ফিল আপ হোৱাৰ পিছত আমাৰ এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটো এতিয়া প্লাস চিনটো বনি আছে ওপৰত এটা প্লাস চিন বনাব লাগিব সো প্লাস চিনটো নবনিলে কেনেকৈ বনাব লাগে মই দেখাই দিছো আমাৰ কিউবটো এনেকৈ পাব পাৰো সো এনেকৈ পালে ফৰ্মুলাটো দুবাৰ এপ্লাই কৰিব লাগিব আৰু যদি ইয়াৰ পিছৰ স্টেপটো পাও তেনেহলে এবাৰ এপ্লাই কৰিব এতিয়া ফৰ্মুলাটো কেনেকৈ এপ্লাই কৰিব চাব সো আমাৰ এনেকৈ তিনটা পাব পাৰো নহলে এল টাইপত পাব পাৰো এনেকৈ এল এটা সো আমি যদি এনেকৈ পাও এটো আমি পথালিকে লব লাগিব এনেকৈ এই পিস বিলাক চাব নালাগে এই পিসটো আছে নেকি চাব এনেকৈ এল এটা এই ওপৰ ফালে কৰ্নাৰত এনেকৈ স্মল এল এটা বনছে নেকি যদি স্মল এল টো বনে তেনেহলে এবাৰ আৰু যদি এনেকৈ পথালিকে তিনটা লাইন বনে এল টো নবনে তেনেহলে তেতিয়া কিন্তু আমি দুবাৰ কৰিব লাগিব এটো চাব এটো এল নহয় আকৌ এটো এল নহয় আকৌ এটো এল নহয় এল টো বনিব এনেকে ওপৰ ফালে এই মাজৰটো এনেকে মিলে এই তিনটা মিলাই পেলে এল যদি বনে এটা দেখিলে মই ফৰ্মুলাটো এপ্লাই কৰিলে আপোনালোকে গম পাব সো ফৰ্মুলাটো হল আমি এনেকে পথালিকে লৈ ফ্ৰন্ট আপ ৰাইট আপ ইনভাৰ্টেড তাৰ পিছত ৰাইট ইনভাৰ্টেড তাৰছত ফ্ৰন্ট ইনভাৰ্টেড এটা সক পথালি থাকোতে এবাৰ এপ্লাই কৰাৰ পিছত মোৰ এই এল টো বনিলে এইটো এল এইবিলাক চাব নালাগে এই পিসটোত আৰু এই পিসটো মিলি ব্লু এল এটা বনিছে না নাই উলুটা এল এটা এইটো সো এই উলুটা এল টো যদি বনে এতিয়া আমি আকৌ এবাৰ এপ্লাই কৰি দিলে হৈ গল ফ্ৰন্ট আপ ৰাইট আপ ইনভাৰ্টেড ৰাইট ইনভাৰ্টেড ফ্ৰন্ট ইনভাৰ্টেড এতিয়া চাওক এই প্লাস চিনটো বনিলে এই প্লাস চিনটো কেতিয়াবা এই প্লাস চিনটো বনি থাকিলে আপোনালোকে এই ফৰ্মুলাটো এপ্লাই কৰিব নালাগে স্কিপ কৰিব পাৰিব এতিয়া আমাৰ কথাটো হল কি এই প্লাস চিনটো বনাৰ পিছত আমি এই কালাৰটো এনেকে ডাঙৰ টিটো এনেকে বনাব লাগিব এই কালাৰটো এই পিছৰ কালাৰটো কিন্তু এনুকাকে বনাব লাগিব যাতে দুটা ফেসত থাকে এতিয়া চাব ইয়াত এটাত মিলিছে ইয়াত নাই মিলা
ইয়াত নাই মিলা, ইয়াত নাই মিলা। এতিয়া মই এইটো চেঞ্জ কৰি চাওঁ। এতিয়া চাব, এইটো ইয়াত মিলিলে, ইয়াত মিলিলে। সো এনেকে যদি আমি কিউবটো মিলে তেনেহ'লে আমি এটা সোঁ চাইডে ল'ম মিলি থকা চাইড, সোঁ চাইডে ল'ম আৰু এটা বেকত ল'ম। এইটো মই বেকত ল'লোঁ আৰু এটা সোঁ চাইডে ল'লোঁ। আৰু কেতিয়াবা আমাৰ কি হয়, আমি এটা বেকত পাম, এটা সন্মুখত পাম, তেতিয়া একেটা ফৰ্মুলা দুবাৰ এপ্লাই কৰিব লাগিব। এই ষ্টেপটো বহুত ইম্পৰ্টেণ্ট হয় আৰু মই যিটো কৈছোঁ ভালকৈ মন দি শুনিব, কেলৈ আপোনালোকে মিলোৱা টাইমত এই এনেধৰণে নাপাবও পাৰে, সেইটো কাৰণে আপোনালোকে এইটো ভালকৈ চাব, ভালকৈ মন দিব যে কেতিয়াবা এই কালাৰটো বেকত আহিব পাৰে এনেকৈ, আৰু এটা ফ্ৰণ্টত আহিব পাৰে। ফ্ৰণ্টত আহিলে মই এতিয়া যিটো ফৰ্মুলা এপ্লাই কৰিম দুবাৰ, এবাৰ এপ্লাই কৰাৰ পিছত এনেকৈ বনি যাব, লগ লাগি থাকিব। বুজি পাইছেনে? এটা বেকত এটা ফ্ৰণ্টত আছে যেনিবা, ধৰি লওক এই য়েল্ল' কালাৰটো ইয়াত মিলিছে মোৰ আৰু পিংক কালাৰটো এইফালে মিলিছে। চ' তেতিয়া মই এনেকৈ ল'ম, এটা সন্মুখৰ ফালে ল'ম, এটা বেকত ল'ম আৰু ফৰ্মুলাটো এপ্লাই কৰিম। এতিয়া মোৰ সেই ফৰ্মুলাটো এপ্লাই কৰাৰ পিছত, এবাৰ এপ্লাই কৰাৰ পিছত মই এইটো পাম, এনেকৈ দুটা লগ লাগি যোৱা পাম। আকৌ লগ লাগি যোৱাটো এটা সোঁ চাইডে ল'ম, এটা পিছফালে ল'ম, এইটো। চ' সোঁ চাইডে ল'ম, এটা পিছফালে ল'ম। এই কালাৰটো চাব লাগিব, এই কালাৰটো, এই লাইনটো মিলি আছে নে নাই। চ' এতিয়া এইটো মিলাৰ পিছত মই এটা সোঁ এটা বেকত লৈ এতিয়া মই এবাৰ এপ্লাই কৰিলে হ'ব। ফৰ্মুলাটো হ'ল ৰাইট আপ, ৰাইট ইনভাৰ্টেড আপ, ৰাইট আপ, আপ, ৰাইট ইনভাৰ্টেড। তাৰপিছত এতিয়া মই এই কালাৰটো ওপৰৰ ফেচটো ঘূৰাই কালাৰে মিলাই দিলে মই দেখা পাম যে হোৱাইটটো মিলি গ'ল, অৰেঞ্জটোও মিলি গ'ল, য়েল্ল'টোও মিলি গ'ল, পিংকটোও মিলি গ'ল। চ' এইটোৱে ষ্টেপ আছিলে। মই আকৌ এবাৰ চাওঁ এপ্লাই কৰি, ৰাইট আপ, ৰাইট আপ, ৰাইট ইনভাৰ্টেড আপ, ৰাইট আপ, আপ, ৰাইট ইনভাৰ্টেড। মই যিটো দেখাব বিচাৰিছিলোঁ মই সেইটো কৰিব পাৰোঁ নেকি চাইছোঁ। নাই, এতিয়া এইটো মই আকৌ দেখিছে একেটা ফৰ্মুলা এপ্লাই কৰি দিওঁতে আকৌ ইয়ালৈ গুচি আহিলে। চ' মই ফ্ৰণ্ট আৰু বেকটো মই দেখাব পৰা নাই। আপোনালোকে গম পালে এই ফৰ্মুলাটো ফ্ৰণ্টত বেকত এবাৰ এপ্লাই কৰিব, তাৰপিছত এইটো পাব, এনেকৈ পাব। চ' ৰাইট আপ, ৰাইট ইনভাৰ্টেড আপ, ৰাইট আপ, আপ, ৰাইট ইনভাৰ্টেড। চ' এতিয়া মোৰ এইটো মিলি গ'ল। মই দুবাৰ দেখাই দিছোঁ কৰি। চ' আমাৰ সেই ফৰ্মুলাটো এপ্লাই কৰাৰ পিছত আমি এতিয়া দেখিলোঁ যে আমাৰ এইটো মিলি আছে। এতিয়া আমাৰ নেক্সট কামটো হ'ল আমাৰ কোনটো পিচ ঠিক জেগাত আছে আমি চাব লাগিব। চ' আমি প্ৰথম কিউবটো ঘূৰাই চাম, এইটো ঠিক জেগাত আছে নেকি চাওঁ। এইটো য়েল্ল' আছে, ইয়াত হোৱাইট আছে, চ' এইটো নাই। এইটোত পিংক আছে, এই দুটা ফেচত পিংক নাই, চ' এইটো ইয়াৰ নহয়। এইটোত য়েল্ল' আছে, অৰেঞ্জ আছে, ইয়াত অৰেঞ্জ আছে, ইয়াত ব্লু আছে, ইয়াত ব্লু আছে। তাৰমানে এই পিচটো ঠিক জেগাত আছে, বাকী কেইটাত তিনিটা ঠিক জেগাত নাই। আৰু যদি এটাও ঠিক জেগাত নাথাকে আপুনি যিকোনো এটা ফেচ লৈ এতিয়া মই যিটো ফৰ্মুলা এপ্লাই কৰিম সেইটো ফৰ্মুলাকে এবাৰ এপ্লাই কৰি দিব। এবাৰ এপ্লাই কৰাৰ পিছত এই যিটো ঠিক জেগাত গুচি আহিব এটা পিচ, সেই ঠিক জেগাৰ পিচটো এনেকৈ সোঁ চাইডে তলৰ ফালে এই কৰ্ণাৰটোত ল'ব, আৰু বাকী মিলি নথকা মানে ঠিক জেগাত নথকা কেইটা আমি এনেকৈ ল'ম। এতিয়া আমি ফৰ্মুলাটো হ'ল আমাৰ আপ, ৰাইট আপ ইনভাৰ্টেড, লেফ্ট ইনভাৰ্টেড, তাৰপিছত আকৌ আপ, তাৰপিছত আকৌ ৰাইট ইনভাৰ্টেড, তাৰপিছত আপ ইনভাৰ্টেড, তাৰপিছত লেফ্ট। এতিয়া চাওক আমাৰ অলৰেডি এই পিচকেইটা মিলি গ'ল। কেতিয়াবা আমাৰ এই পিচকেইটা নিমিলে। যদি পিচকেইটা নিমিলে আমি এনেকৈ চিৰিয়েলি কৰি যাম এটা এটা ফেচ। এতিয়া আমিতো গম পাওঁ এই পিচকেইটা ঠিক জেগাত আছে। চ' এতিয়া আমাৰ যদি নিমিলে আমি প্ৰথম এইটো এনেকৈ এই ফৰ্মুলাটো এতিয়া মই যিটো ফৰ্মুলা এপ্লাই কৰিম সেই ফৰ্মুলাটো এপ্লাই কৰি পেলাই আমি ইয়াত মিলালোহেঁতেন, তাৰপিছত ওপৰটো ঘূৰালোহেঁতেন, ওপৰটো ঘূৰাই আকৌ এইটো মিলালোহেঁতেন, তাৰপিছত আকৌ এইটো ঘূৰালোহেঁতেন, তাৰপিছত এইটো মিলালোহেঁতেন, আকৌ এইটো ঘূৰালোহেঁতেন, এইটো মিলালোহেঁতেন। চ' আমাৰ এতিয়া এইটো এনেকৈ পালোঁ। চ' আমি ধৰি লওক এইটো মিলালোঁ, তাৰপিছত আমাৰ এতিয়া আমি মিলাকেইটা আমি এনেকৈ যদি এইটো মিলি থাকে আমি এইটো কৰ্ণাৰত ল'ম, তাৰপিছত দুটা মিলি থাকিলে এনেকৈ ল'ম, এটা মিলি থাকিলে এনেকৈ, আৰু এটাও মিলি নাথাকিলে যিকোনো এটা ফেচ ল'লেই হ'ল। চ' এতিয়া আমাৰ এটা মিলি থাকিলে আমি কি কৈছিলোঁ ইয়াত ল'লোহেঁতেন,
তাৰপিছত এইটো মিলালোহেঁতেন এইটো মিলালোহেঁতেন এইটো মিলালোহেঁতেন দুটা মিলি থাকিলে এনেকৈ ল'ম এতিয়া আমি এইটো আৰু এইটো মিলালে হ'ব আমাৰ ফৰ্মুলাটো প্ৰথম এটা ফৰ্মুলা আমি এপ্লাই কৰিছিলোঁ যে ৰাইট ইনভাৰ্টেড ডাউন ইনভাৰ্টেড ৰাইট ডাউন 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 এইটো মিলি গ'ল এতিয়া আমি অকল ওপৰৰ ফেজটো ঘূৰাম ওপৰৰ ফেজটো এই একেই এই গোটেইকেইটা মিলাবৰ কাৰণে অকল ওপৰৰ ফেজটো ঘূৰাই ঘূৰাই গ'লেই হ'ল ইয়াক ইয়ালৈ লৈ আহিম আকৌ একেটাই ফৰ্মুলা ৰাইট ইনভাৰ্টেড ডাউন ইনভাৰ্টেড ৰাইট ডাউন ৰাইট ইনভাৰ্টেড ডাউন ইনভাৰ্টেড ৰাইট ডাউন এতিয়া আমাৰ এইটো মিলি গ'ল চ' এইটো আমি ঘূৰাই দিলেই হৈ গ'ল চ' এইটো আমাৰ ৰুবিক কিউব ছল্ভ হৈ গ'ল যদি কিবা আপোনালোকৰ কুৱেৰি থাকে আপোনালোকে মোক হোৱাটছএপ কৰিব পাৰিব মই আপোনালোকৰ কুৱেৰি মই ক্লিয়াৰ কৰি দিম এইটো ছল্ভ কৰোঁতে চ' ভিডিঅ'টো সকলোৱে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে মোৰ চেনেলটো মই আগুৱাই নিব পাৰোঁ আৰু এনেকৈ ধুনীয়া ধুনীয়া ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিব পাৰোঁ ধন্যবাদ